নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েচনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ এযোৰ অৰ্ডাৰৰ কাপোৰ বনাবলৈ লৈছো। আজিৰ কাপোৰযোৰ গ্ৰে কালাৰত হোৱাইট কালাৰৰ ফ্লাৱাৰ লেছটো লগাবলৈ দিছে। মই এনেকুৱা ধৰণৰ ফ্লাৱাৰ লেছ লগাই বনোৱা মেখেলা চাদৰৰ ভিডিঅ' আগতেও দি থৈছো। আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত গৈ ভিডিঅ'ছবিলাক চাব শেষলৈ, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া মই চাদৰখনৰ চাৰিওফালে পাৰিটো মই ফ্লাৱাৰ লেছটো ধুনীয়াকৈ চিলাই কৰি ল'ম যাতে এৰাই নাযায়। বাকী মাজৰ ফালে মই যিটো গ্লু লৈছোঁ ফেব্ৰিক গ্লু, সেইটোৰ সহায়ত মই ফুলবিলাক লগাম। চাৰিওফালটো মই ফুলবিলাক চিলাই কৰি ল'ম। আপোনালোকে মই দিয়া ভিডিঅ'ছবিলাক চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে আগলৈও এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ মেখেলা চাদৰবিলাক মই আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত। কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই এয়া ফ্লাৱাৰ লেছটোৰ পৰা ফুলবিলাক এটা এটাকৈ কাটি লৈছোঁ চাদৰখনৰ গাটোত লগাবৰ কাৰণে। এয়া চাদৰখন মই পাৰি লৈছোঁ। লৈ পেলাই এতিয়া মই ফেব্ৰিক গ্লুটোৰ সহায়ত ফুলবিলাক লগাই যাম। চাৰিওফালে 5টাকৈ দি মাজত এটাকৈ দিছোঁ ৰাউণ্ড টাইপত কৰি পেলাই। দেখিবলৈ ধুনীয়া হৈছে ডিজাইন। এইটো ডিজাইনটো দেখিবলৈ বৰ ধুনীয়া হয়। আপোনালোকেও যদি ঘৰত বনাবলৈ বিচাৰে বনাব পাৰে। একদম সহজে বনাব পাৰি। বেছি বস্তুও নালাগে, লগতে বেছি সময়ো নালাগে। আপোনালোকেও ট্ৰাই কৰিব পাৰে। এয়া চাদৰখনত ফুলবিলাক লগাই কমপ্লিট হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে মোক জনাব। এয়া একেধৰণে মই মেখেলাখনতো কৰি লৈছোঁ। চাদৰখনত যিদৰে লগাইছোঁ একেধৰণে মই মেখেলাখনতো ফুলবিলাক লগাই লৈছোঁ ফেব্ৰিক গ্লুটোৰ সহায়ত। এয়া কাপোৰযোৰ বনাই কমপ্লিট হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে মোক জনাব। লগতে যদিহে নতুন কোনোবাই মোৰ ভিডিঅ'টো চাই আছে প্ৰথমবাৰৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।